কংগ্ৰেছ দল এইবাৰ বিটিআৰ নিৰ্বাচনত এবাৰ যুঁজিব। প্ৰত্যেক সিটত আজিৰ তাৰিখত আমাৰ কংগ্ৰেছৰ কৰ্মীখিনি প্ৰাৰ্থী হ'বলৈ প্ৰস্তুত হৈ আছে। পূৰ্বতে তামুলপুৰ জিলাত আমাৰ সভা হৈছিল, কোকৰাঝাৰ জিলাত আমাৰ সভা হৈছিল। মানুহৰ সমৰ্থন আগতকৈ যথেষ্ট বেছি। সকলে আহি এটাই কথা একে কথাখিনিয়ে কয় যে বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাটি লৈ আছে। বড়ো, ৰাভা, কাৰ্বি, আদিবাসী মানুহবোৰ ভূমিপট্টা পোৱাতকৈ এতিয়া এই অঞ্চলবোৰত আম্বানী আৰু আদানী, মামা আৰু মামীহে মাটি লৈ আছে। ইয়াৰ আমি প্ৰথমতে সিদ্ধান্ত লৈছোঁ যে কংগ্ৰেছ দল এইবাৰ বিটিআৰ নিৰ্বাচনত এবাৰ যুঁজিব। প্ৰত্যেক সিটত আজিৰ তাৰিখত আমাৰ কংগ্ৰেছৰ কৰ্মীখিনি প্ৰাৰ্থী হ'বলৈ প্ৰস্তুত হৈ আছে। আমি বিভিন্ন অঞ্চলত অবজাৰ্ভাৰ পঠাই আমাৰ সাংগঠনিক ভেটি আৰু কেনেদৰে আৰু মজবুত কৰিব পৰা যায় তাৰ ওপৰত তেওঁলোকক আমি পঠাম আৰু তেওঁলোকৰ পৰা যি আমি ইনফৰমেশ্যন পাম এই ইনফৰমেশ্যন লৈ আগৰ আমি ৰণকৌশল তৈয়াৰ কৰিম। আজি ইয়াৰ আগত পূৰ্বতে তামুলপুৰ জিলাত আমাৰ সভা হৈছে, কোকৰাঝাৰ জিলাত আমাৰ সভা হৈছে। মানুহৰ সমৰ্থন আগতকৈ যথেষ্ট বেছি আৰু কিছু কমন কথা মই যেতিয়া বিটিআৰ বা বিটিএডি সন্দৰ্ভত কিছু কথা যেতিয়া আলোচনা কৰোঁ ৰাইজৰ লগত আৰু কাৰ্বি আংলং গ'লে ৰাইজৰ লগত যি আলোচনা কৰোঁ বা ৰাভা মানুহ যি পলাশবাৰী আছে, সকলোৱে আহি এটাই কথা একে কথাখিনিয়ে কয় যে বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাটি লৈ আছে। নিজৰ ব্যক্তিগত চিন্তাৰ বাবে, ইণ্ডাষ্ট্ৰী বহাবলৈ কাৰণে আৰু সাধাৰণ আমাৰ বড়ো, ৰাভা, কাৰ্বি, আদিবাসী মানুহবোৰ ভূমিপট্টা পোৱাতকৈ এতিয়া এই অঞ্চলবোৰত আম্বানী আৰু আদানী, মামা আৰু মামীহে মাটি লৈ আছে।